নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু লাৰ্ণ উইথ কৃতি। আজি আমি অন্য এটা এডুকেশ্যনাল ভিডিঅ' লৈ আহিছোঁ। ইয়াত আজি আমি আলোচনা কৰিম যে আমি হাই ছেকেণ্ডাৰী পাছ কৰাৰ পাছত আমি কেনে ধৰণৰ কোৰ্স ল'ব লাগিব যি কোৰ্সে আমাক ফিউচাৰটো সিকিউৰ কৰি ৰাখে। স্পেশালি আৰ্টছৰ বিষয়ে আলোচনা কৰিম, কিয়নো আমাৰ মনত আহে যে কমাৰ্চ বা সায়েন্স ল'লে হে আমাৰ ফিউচাৰটো সিকিউৰ হ'ব, তেনেকা নহয়। আৰ্টছতো বিভিন্ন ধৰণৰ কোৰ্স আছে যি কোৰ্সে আপোনালোকৰ ফিউচাৰটো সিকিউৰ কৰি ৰাখে। এতিয়া আমি আলোচনা কৰিম যে আমি আৰ্টছ হাই ছেকেণ্ডাৰী পঢ়াৰ পাছত এইচএছ পাছ কৰাৰ পাছত আমি আৰ্টছত কি ভাল কেৰিয়াৰ অপশ্যনটো চুজ কৰিব পাৰোঁ। বলক আজি আমাৰ প্ৰথম অপশ্যন কেৰিয়াৰ অপশ্যনৰ পৰা আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটো অপশ্যন হৈছে BA বেচেলাৰ্ছ অফ আৰ্টছ। BA 3 বছৰৰ হয়। আমি যেতিয়া গ্ৰেজুৱেশ্যন ডিগ্ৰী লাভ কৰোঁ তাৰ পাছত আমি BEd কৰিব পাৰিম, MA কৰিব পাৰিম, PhD কৰিব পাৰিম। কিন্তু BA লাইনটো হৈছে বেচেলাৰ্ছ অফ আৰ্টছৰ সেই লাইনটো হৈছে আমাৰ এডুকেশ্যনেল লাইন। এইবিলাকে মেইনলি আমি টিচিং লাইনতে যাব পাৰিম বা বেলেগো লাইনত যাব পাৰিম, কিন্তু স্পেচিয়েল হ'ল এইটো আমাৰ টিচিঙৰ কাৰণে। আৰু BA কমপ্লিট কৰাৰ পাছত আমি নিজক APSC, UPSC, SSC এনে ধৰণৰ পোষ্টৰ কাৰণে আমি এপ্লাই কৰিব। এতিয়া আহোঁ নেক্সট কেৰিয়াৰ অপশ্যনলৈ। নেক্সট আছে আৰ্টছত BA LLB। BA LLB আমি LLB কৰাৰ পিছত আমি এইটো হৈছে আমাৰ বা উকিল হোৱা এটা মাধ্যম। এই কোৰ্স কৰাৰ পিছত আমি এজন ভাল লয়াৰ হৈ উঠিব পাৰিম। তাৰ পাছত আহিল BJMC বেচেলাৰ্ছ ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন। এই কেৰিয়াৰ অপশ্যনটো তেওঁলোকৰ কাৰণে ভাল যিয়ে জাৰ্নেলিজম কৰিখিনি ভাল পায় আৰু যাক জাৰ্নেলিষ্ট হোৱা মন, প্ৰচাৰ কৰিব লাগিব বা নিউজ ৰাইটিং এনেধৰণৰ বিশেষ ধৰণৰ জব। এতিয়া আহোঁ 4 নম্বৰ কেৰিয়াৰ অপশ্যন। ই হৈছে বেচেলাৰ ইন ফাইন আৰ্ট অৰ পাৰফৰ্মিং আৰ্ট। ইও এটা ভাল কেৰিয়াৰ অপশ্যন, যাক এক ব্যক্তিৰ এটা হবি নিচিনা থাকে, যাক ভাল লাগে সেই এজ এ কেৰিয়াৰ অপশ্যন লৈ কিনি কেৰিয়াৰটো বনাব পাৰিব। 5 নম্বৰ কেৰিয়াৰ অপশ্যনটো আছে বেচেলাৰ ইন ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্ট। কাৰোবাৰ ইচ্ছা থাকে বেলেগ ঠাইত ফুৰিব যোৱা আৰু বেলেগ ঠাইৰ হিষ্টৰিকেল ঐতিহাসিক জানিবলৈ ইচ্ছা কৰা, তেনেবিলাকে এই কেৰিয়াৰ অপশ্যনটো ল'ব পাৰে। তাৰ পাছত আহিল 6 নম্বৰত BBA বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। আমাৰ সাধাৰণতে এটা কথা আহে যে আমি কমাৰ্চ পঢ়িলেহে বিজনেছ লাইনত যাব পাৰোঁ, কিন্তু এইটো কথা সঁচা নহয়। আমি আৰ্টছ কৰাৰ পাছতো বেচেলাৰ্ছ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন কৰিব পাৰি। আহোঁ 7 নম্বৰ কেৰিয়াৰ অপশ্যন। 7 নম্বৰত আছে BCA বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। কম্পিউটাৰৰ বিষয়ে জানিব মন যায় তেনেহ'লে তোমালোকে এই কোৰ্সটো ল'ব পাৰা। BCA কৰাৰ পাছত MCA কৰি হায়াৰ পোষ্টতো কৰিব পাৰিবা তোমালোকে। সেয়েহে BCA এটা ভাল কেৰিয়াৰ অপশ্যন হয়। আৰু 8 নম্বৰ কেৰিয়াৰ অপশ্যনটো হৈছে বেচেলাৰ অফ হোটেল মেনেজমেণ্ট। এইটো কোনো ৱেটাৰৰ কাম নহয়। হোটেল মেনেজমেণ্টটো ইয়াৰ বহুত ডিমাণ্ডো আছে আৰু ভেলুও আছে। বেচেলাৰ্ছ অফ হোটেল মেনেজমেণ্ট এটা ভাল কেৰিয়াৰ অপশ্যন হয়। 9 নম্বৰ কেৰিয়াৰ অপশ্যনটো আছে ফেশ্বন ডিজাইনিং। ফেশ্বন ডিজাইনিং এটা বহুত ভাল লাগে কাৰোবাক আৰ্ট কৰি সি তাক ডিজাইন দিয়া, ফেশ্বন ডিজাইনিং। সেয়েহে যদি তোমালোকৰ ইণ্টাৰেষ্ট থাকে তেনেহ'লে তোমাৰ কেৰিয়াৰ অপশ্যন ফেশ্বন ডিজাইনিঙো ল'ব পাৰা। তাৰপাছত আহি 10 নম্বৰত বেচেলাৰ অফ ইণ্টেৰিয়ৰ ডিজাইনিং। কাৰোবাৰ ইচ্ছা থাকে ঘৰত ডিজাইন দিয়া, বেডৰুম কোনটো ঠাইত কেনেকা বেডৰুমত বেড কেনেকা হ'ব বা ডোৰবিলাক কেনেকা হ'ব, কাৰোবাৰ সেই বিষয়তো বহুত জনা বা কৰাৰ ইচ্ছা থাকে। বেচেলাৰ অফ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ যি কোৰ্স থাকে সেই কোৰ্সটো কৰিব পাৰে। এইটো হৈছে তোমালোকৰ 10টা কেৰিয়াৰ অপশ্যন।